আজি পুৱা প্ৰায় 7:30মান বজাত পেঙেৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ৰ উদ্যোগত আৰু খাটাংপানী লালমাটি ভিডিপিৰ সহযোগত মদ আনি থকা অৱস্থাত ৰাস্তাত ধৰা পেলাই আৰু বৃহৎ পৰিমাণৰ যি মদ বনোৱা ঘাটি আৰু আজি বৃহৎ সাফল্য বুলিব পাৰি, কাৰণ আজি ৰাতিপুৱা এক বৃহৎ ডাঙৰ ঘাটি মদৰ ঘাটি উচ্ছেদ কৰে আৰু সেই ঘাটিৰ থকা যিমান মদ আৰু বৃহৎ পৰিমাণৰ আছিলে আৰু সেই মদসমূহ নষ্ট কৰি পেলাই। আৰু আমি গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা আমি ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক ধন্যবাদ জনাইছোঁ, যাতে আগন্তুক সময়তো তেনেধৰণৰ নিচাযুক্ত দ্ৰব্য বা আমাৰ পেঙেৰি অঞ্চলত যি কানি ড্ৰাগছ বা মদেই হওক যিকোনো নিচাযুক্ত দ্ৰব্য ৰোধ কৰাত আৰু এই মদসমূহ বা কানি ড্ৰাগছসমূহ নিষ্ক্ৰিয় কৰাত আমাৰ পেঙেৰি থানাই যাতে আৰু অভিযান চলাই আমাৰ পেঙেৰি অঞ্চলৰ পৰা তেনেধৰণৰ যি অবৈধ মদ বা অবৈধ নিচাযুক্ত দ্ৰব্য ব্যৱহাৰ হৈ আছে বা ঘাটিসমূহ আছে, সেই ঘাটিসমূহ যাতে বন্ধ হ'ব লাগে। আমি গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰা আমি এই অনুৰোধ জনাওঁ আমাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক, আৰু সদশেষত আমি ধন্যবাদ জনাইছোঁ কাৰণ আজি এক বৃহৎ ডাঙৰ ঘাটি অভিযান চলাই মদ নিষ্ক্ৰিয় কৰাত তেওঁৰ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে। তো আমি আজি তেওঁক ধন্যবাদ জনাইছোঁ আৰু তেওঁক শলাগ জনাইছোঁ। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।